হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভাল। মোৰ ভাল কাৰণেই মই মানে এইবিলাক কাম কৰোঁ। যেতিয়া মোৰ মনবোৰ ভাল লাগে তেতিয়া মই কাম এটা কৰোঁৱে, মানে নকৰা কাম এটা। আৰু মই কি যে কৰিব লৈছোঁ চাওকচোন। এয়া হৈছে বুটমাহ মই গজালি মেলাই পিনে এইয়া গছ কৰি খাম বুলি ভাবিছোঁ। আৰু পানী থৈছোঁ এনেকৈ গামলা এটা, আৰু ফুটা বাট লগা এটা ফুটা খৰাহি দিছোঁ। খৰাহিটো মানে থৈছোঁ পানী, বুটমাহখিনি অলপ পানী ভেজি থকাকৈ থৈছোঁ। আৰু এইখিনি যে মই শাক কৰি খাম, সদায় মই ৰ'দ পৰা আৰু নপৰা মাজত মানে ৰাখোঁ। এইখিনি বেছি ৰ'দ পৰা জেগাটো নথওঁ আৰু বেছি ছাঁহতো নথওঁ। মানে দিনে মোৰ দেখিছেই নহয়, বুটমাহ শাক ডাঙৰ হৈছেগৈ আৰু খাব পৰা হ'লগৈ। ভাবিছোঁ আজি বনাই খাম বুলি ভাবিছোঁ। এইখিনি ইমান ধুনীয়া লাগিছে, ফুলৰ টাইপৰ লাগিছে। শিপাখিনি যে ইমান শিপা ওলাইছে, বাপৰে বা! এতিয়াহে গম পাইছোঁ, মানে বুটমাহ শাকৰ শিপা ইমান ওলাই। শিপা মানে গছতকৈ শিপা বেছি, গম পাইছেনে? আৰু এইকেইটা যে লোকেল কণী দেখিছে, এই লোকেল কণীকেইটাৰ লগতে মই বনাম। আৰু কেৰাহীখন যে ইমান ধোৱাইছে কিয় জানেনে? মই যে কেৰেলা ফ্ৰাই কৰিছোঁ। কেৰেলা ফ্ৰাই কৰোঁতে মই তেল ইমান দি পালোঁ, মানে তেলখিনি থাকি গ'ল। তাৰপৰা ভাবিলোঁ লোকচান কৰিবলৈ মন নাই। ঘৰৰ মিঠাতেল কিমান কষ্ট কৰি পিনে কৰা হৈছে, সেইকাৰণে ভাবিলোঁ লোকচান নকৰোঁ। সেইখিনি মিঠাতেলতে মই আকৌ মানে বুটমাহখিনি ভাজি পেলাওঁ বুলি ভাবিলোঁ। আৰু বুটমাহখিনি এনেকৈ ভাজি লওঁ বুলি ভাবিছোঁ, তাৰপৰা ভাত খাম বুলি ভাবিছোঁ। আৰু যে আজি মোৰ একদম শুনে যে বহুত আমনি কৰিছে। তাই ভিডিঅ' বনাই থাকোঁতে আহি মোক ধৰি লৈছে হাতত আহি পিনে। এয়া যে বুটমাহ শাক দেখিছে ন? বুটমাহ শাকখিনি পোনে ছিঙোতে ইমান টাকা লাগিছিলে, কিন্তু এতিয়া কাটি দিয়াৰ পিছত বহুতখিনি সৰহ লাগিছে। আমাৰ মানে ঘৰৰ 3জন মানুহ কাৰণে ধুনীয়াকৈ হৈ যাব। আৰু 2টা লোকেল কণী দিম যিহেতু ইয়াত। মই মানে বুটমাহ শাক বুলিয়ে কৈছোঁ, এতিয়া গছ কৰি শাক বনাইছোঁ। আচলতে মই যে সদায় চাই থাকোঁ, মানে কিমান ডাঙৰ হৈছে। মোৰ মানুহজনে কয়, তুমি যে কি যে কাম কৰি থাকা সৰু ল'ৰালিকাকৈ। মই সদায় বাহিৰলৈ উলিয়াই দিওঁ, আকৌ গধূলি হ'লে সোমাই থওঁ ভিতৰলৈ। সদায় মানে অনা নিয়া কৰি থাকোঁ বাহিৰলৈ আৰু ভিতৰলৈ। আৰু চাওকচোন, মোৰ বুটমাহ ভাজি ৰেডি। আৰু মানে ভাত চাত বাঢ়ি ল'লোঁ। এয়া আমাৰ 3জন মানুহ, 3জন কাঁহী আৰু 3খন কাঁহী। আৰু যে দেখিছে আমাৰ শুনে যে কেতিয়াবা বৰ আমনি কৰে। মানে তাই মানে কি কৰিছে চাওকচোন, দেউতাকৰ কাঁহীখনৰ পৰা কণী দেখি পিনে কণী খাইছে। তাই কিন্তু আপোনালোকে ভিডিঅ'ত দেখি চাইছে চাগে, বহুত খাই যেন লাগে, কিন্তু তাই নাখায় আকৌ। এনেই মানে দান মানহে কৰে অকল। মোক যে শুনে টেবুলত বহিব নিদিলে, মই কাৰণ দেউতাকৰ কাঁহীখন ভাত খাওঁতে তাইক আঁতৰাই দিলোঁ যে, সেইকাৰণে বহিব নিদিলে। মই এতিয়া থিয়হি ভাত খাইছোঁ, কাৰণ সৰু ল'ৰাই যিটোকে কৰে তাকে কৰিব লগা হয়। তাই এতিয়া একো বুজিও নাপায় ক'লে, আৰু সৰুও হৈ আছে তাই। আৰু বুটমাহ ভাজিখন কিন্তু খাই বহুত ভাল লাগিছে। আপোনালোকে এনেকৈ খাবচোন। বুটমাহ বোলে বহুতো বেমাৰ কাৰণে ভাল, চুগাৰ কাৰণেও ভাল বুলি কোৱা শুনিছোঁ। মই ভিডিঅ'তে চাইছিলোঁ, ভিডিঅ'টোতে কৈছিলে বাৰু। আৰু আজিলৈ ভিডিঅ'টো ইমান